কিয় এনেকৈ কিয় টানি আনিছ মোক তোৰ লগত মোৰ কথা আছে তই কি কৰি আছ এইবোৰ মানে মই বুজা নাই তই বুজিছ মই তোক কি সুধিব বিচাৰিছো ইচ্ছা মই তোক ভাল পাওঁ সেইকাৰণে কৈছো যে কৰি আছ ভুল কৰি আছ ভুল মই আগতেহে কৰিছিলো দাদা এতিয়া মই ভুলৰ শুধৰণিহে কৰি আছো তই যিটো ৰাস্তাই গৈ আছ সেইটো ৰাস্তাত একো নাপাবি দুখৰ বাহিৰে তই নিজক চম্ভাল দাদা মোৰ কথা বাদ দে তই নুবুজ কিয় তই মোক ভাল পাওঁ বুলি কৈছ ন দাদা আচলতে এয়া তোৰ ভাল পোৱা নহয় এয়া সহানুভূতি আৰু তোৰ সহানুভূতি মোক নালাগে তই মোক হৰুৱাব বিচাৰিছ ন ঠিক আছে মই হাৰিবলৈ সাজু আছো তই যদি মোক ধ্বংস কৰিব বিচাৰিছ মই ধ্বংস হবলৈ সাজু আছো তই যদি এনেকৈ সুখী হ তোৰ সুখৰ বাবে মই কষ্ট পাবলৈ সাজু আছো কিন্তু প্লিজ বৰষা কি বৰ নোসোমাবি তই নাজানো কিমান কঠিন মুহূৰ্তৰ মাজেৰে বৰষা পাৰ হৈ আছে ৰেহাই দে বৰষা তই হাঁহিছ যে ইমান সহজে হাৰ নামানিবিও দাদা মোৰ কিবা ভাল লগা নাই ৰুদ্ৰভূষণ হাজৰিকাৰ ইমান অসহায় অৱস্থা মই চাব নোৱাৰো তই যদি ভাবিছ মই তোক হৰুৱাব চেষ্টা কৰি আছো তই যুদ্ধ কৰ মোৰ লগত ভাবি ল এইখন এখন ৰণভূমি আৰু এই ৰণভূমিত তোৰ সন্মুখত তোৰ ভনীয়েৰা আছে এইবাৰ ৰণভূমিত নাৰীয়ে অস্ত্ৰ উঠাব ঠিক আছে তই যদি নুবুজ মই তোক বুজাবৰ চেষ্টা নকৰো এতিয়া তোৰ উদ্দেশ্য মই বুজি উঠিছো আৰু এইটো বুজি উঠিছো তোৰ প্ৰতিদ্বন্দ্বী অকল মই নহয় বৰষাও ইমান দিনে তোৰ সন্মুখত এজন অসহায় ককায়েক আছিল যাক ভনীয়েকৰ প্ৰতি থকা মৰমে বান্ধি ৰাখিছিল এইবাৰ তই ৰুদ্ৰভূষণ হাজৰিকাৰ মুখামুখি হবি তই যিমান কূটনীতি কৰিব বিচাৰ কৰ তই সফল নহ দেউতাই তোৰ মগজত যিবোৰ অপ্ৰয়োজনীয় কথা সোমোৱাই দিছে সেইবোৰ আঁতৰাবলৈ তোক হৰুৱাব লাগিব তোৰ পৰাজয়হে শুদ্ধ অশুদ্ধৰ মাজৰ আচল ছবিখন দেখুৱাব গুৰু আপুনি বৰষাৰ ওচৰলৈ এদিন নাযায় কিয় তাই এদিন মোৰ ওচৰলৈ আহিছিল আহি মোক এটাই প্ৰশ্ন কৰিছিল মোৰ দেউতা কোন মোৰ মা কোন তই কিবা কৈছ নেকি আপুনি আদেশ দিব আৰু মই পালন নকৰিম সেয়া কেনেকৈ হ'ব কিন্তু আহিছে যেতিয়া যাওক এবাৰ তালৈ সেয়া কেনেকে সম্ভৱ বিনয় মই বাঘৰ দৰে জীয়াই আছো যেতিয়া গৰজো সকলো ভয়ত কঁপি উঠে
কিন্তু এই গৰজি থকা মানুহজনৰ হৃদয়খনেও যে কেতিয়াবা কান্দি উঠে সেয়া কোনেও অনুভৱ কৰিব নোৱাৰে। অকল আপোনাৰ হৃদয়ে নাকান্দে গুৰু, বৰষাৰ হৃদয়েও কান্দে। তাই তাই কিমান সুখী হ'ব যেতিয়া তাই গম পাব তাইৰ দেউতাক জীয়াই আছে। আপুনি মোৰ মনৰ কথা কৈছে। তই পাৰিছ, মই নোৱাৰো। তই পুৰণি পৰিচয় ত্যাগ কৰি নতুন পৰিচয় লৈছ। মইতো এতিয়া এটা পৰিচয় নহয়, মই ব্ৰেণ্ড। গুৰুৰ নামটোৱে মোৰ শক্তি আৰু গুৰুৰ নামটোৱে মোৰ দুৰ্বলতা। বৰষাৰ নিচিনা ছোৱালী এজনী কেতিয়াও গুৰুৰ ছোৱালী বুলি নিজকে পৰিচয় দিব নিবিচাৰে। মোৰ পাপৰ পূজা মোৰ ছোৱালীয়ে কিয়? খং কমিছেনে? কমিছে। এতিয়া কিন্তু কিবা এটা খাই যাব লাগিব। হ'ব দিয়া। কালি দিনটো একোৱেই নাখালা। তুমিওতো খোৱা নাই। এতিয়া খাম নহয়। তুমি বহা, মই চাহ লৈ আনো। মা, আপোনাকো একেলগে চাহকাপ দিওঁ, বহক। মানুহ এজন আহিছিল। আজি মোৰ বহুত ভাল লাগিছে। কি হৈছে জানো? ইছাই মোৰ হাতত পইচা দিছে। তাইৰ উপাৰ্জনৰ প্ৰথম দৰমহা। তই মন দিয়া নাই যে? তোৰ ভাল লগা নাই নেকি? দেউতাই যেনেকে নাৰীৰ আগত হাৰ মানিব নিবিচাৰে, সিও তেনেকুৱা মানসিকতাই ল'লে চাগে। মা, চাহ খাই লওক। মই তোৰ প্ৰতিদ্বন্দ্বীহে। মা, ঈশাৰ কাৰণেও বনাইছো আৰু ভাবিছো ঈশাৰ কাৰণে টিফিন দিওঁ। ৰুদ্ৰই জানো টিফিন নিয়ে? নিনিয়ে। তেনেহলে ইছাই কিয় নিব? দুয়ো ককায়েক ভনীয়েকৰ স্বভাৱবোৰ একেই। ৰুতালী, কি হৈছে? তুমি মোক এনেকৈ লগ কৰিবলৈ মাতিলা যে? সকলো ঠিকেই আছেতো? সকলোবোৰ ঠিকে নাই খুৰা। মোৰ মনত দুটা প্ৰশ্ন আছে। আশা কৰো আপুনি মোৰ প্ৰশ্নৰ উত্তৰ দিব। কি প্ৰশ্ন? প্ৰথম প্ৰশ্ন, দেউতাৰ কি হৈছে খুৰা? কিয় দেউতা দিনে দিনে ইমান দুৰ্বল হৈ গৈছে? আপুনি দেউতাৰ ভাল বন্ধু, সেইবাবে সুধিছো। দেউতাই যদি আমাৰ পৰা কিবা কথা লুকুৱাইছে, আপুনি নিশ্চয় জানিব পাৰে। দেউতাৰ একো হোৱা নাইতো? ৰুতালী, তুমি মিছাতে চিন্তা কৰিছা। দেউতাৰা দেখোন আগৰ পৰা মানুহজন দুৰ্বল। এতিয়া বয়সো বাঢ়িল। যত্ন ল'বা ভালদৰে। সুস্থ হ'ব দিয়া। খোৱা লোৱা সময়মতে কৰিবলৈ দিবা। তোমাৰ দ্বিতীয় প্ৰশ্নটো? মোৰ দ্বিতীয় প্ৰশ্নটো, আপুনি সেইজন মানুহ নহয় জানো যিয়ে বাক আমাৰ ঘৰলৈ লৈ আহিছিলে? যদি আপুনি বাৰ প্ৰকৃত মাতৃ পিতৃৰ পৰিচয় জানে, প্লিজ মোক কওক। মই নাজানো ৰুতালী। মই মাথো
বৰষাক সেই অনাথ আশ্ৰমখনৰ পৰা তোমালোকৰ ঘৰলৈ লৈ আহিছিল। আপুনি সঁচাই কৈছেনে? মই মই মিছা কিয় কম কোৱা? নহয় মানে বা এতিয়া আমাৰ ঘৰলৈ আহিব নোৱাৰে মাৰ কাৰণে। মই বিচাৰো আপোন বুলিবলৈ বাৰ এখন ঘৰ থাকক, যলৈ বায়ে যেতিয়াই মন যায় তেতিয়াই যাব পাৰে। বৰষা অপ্ৰয়োজনীয় ভাবেই চাগে তাই জন্ম দিয়া পিতৃ মাতৃয়ে তাইক ত্যাগ কৰিছে। এতিয়া সেইবোৰ মানুহক বিচাৰি কি লাভ আছে কোৱা? মানুহ এজন আহিছিল। কোন মানুহ? নাজানো, আহিয়ে বৰষাৰ কথা সুধিছিল। বৰষা আমাৰ নিজৰ সন্তান হয় নে নহয়। তুমি কি কলা? কৈ দিলো তাই আমাৰ নিজৰ সন্তান নহয় বুলি। কিয় কলা তুমি? মানুহজনে মোক পইচা দিছে সঁচা কথা কোৱাৰ বিনিময়ত। কেইটামান পইচাৰ লোভত তুমি আমি ইমান দিনে গোপনে ৰখা কথাষাৰ কৈ পেলালা। ইমান কিয় চিঞৰিছে? কাম কৰিবলৈ হলে আপোনাৰ গা বেয়া, বিচনাৰ পৰা উঠিবই নোৱাৰে। এতিয়া মোক কথা শুনাবলৈ ইমান বল ক'ৰ পৰা আহে? মই আচলতে ইমান দিনে বৰষাৰ পৰিচয় লুকুৱাই ৰাখিব নালাগিছিলে। আগতে সঁচা কথাবোৰ কৈ দিব লাগিছিলে যে তাই এজনী জাৰজ সন্তান। জয়া! আজি আমি মিষ্টাৰ এণ্ড মিছেছ হাজৰিকা হৈ ফুৰিব অহা নাই। আজি আমি বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড হয়। জানানে, আগতে তুমি মোক এনেকৈ ৰাস্তাৰ মাজত হাতত ধৰিলে কিমান যে ভয় লাগিছিল কোনোবাই দেখিব বুলি। চাচোন ৰদালি, তোৰ মাৰ আই কেইটামান পইচাৰ বিনিময়ত বৰষাৰ প্ৰকৃত পৰিচয় কৈ পেলালে। ৰুদ্ৰহঁতৰ ঘৰত যদি এইবোৰ কথা গম পায় তেনেহলে সৰ্বনাশ হব। কিয় তুমি এনে কাম কৰিলা মা? এতিয়া তইও মোক কথা শুনাও? বাপেৰৰ পৰা শিকিছ এইবোৰ? তুমি ভুল কৰিছা মা, সেইবাবে কৈছো বাক তুমি নিজৰ ছোৱালী জ্ঞান নকৰা নালাগে, কিন্তু বেলেগ মানুহৰ আগত এইবোৰ কথা কিয় কব লাগে? কেনেবাকে যদি ভিন্দৰ কাণত এইবোৰ কথা পৰে? তুমি বাক শান্তিত থাকিবলৈ কিয় নিদিয়া মা? এইখন ঘৰততো তুমি বাক শান্তিত থাকিবলৈ নিদিলাই, কমচে কম গিৰিয়েকৰ ঘৰততো শান্তিত থাকিবলৈ দিয়া। মনে মন থাক। এতিয়া মই তোৰ পৰা শিকিব লাগিব কি কৰা উচিত কি কৰা অনুচিত। কিবা খং উঠিব বাপেকে বিশ্বভূষণ হাজৰিকাৰ ঘৰৰ সন্মুখত গৈ চিঞৰি চিঞৰি কমগৈ যে বৰষা আমাৰ নিজৰ ছোৱালী নহয়, তাইক অনাথাশ্ৰমৰ পৰা তুলি আনিছিলো আমি। যি ভয় কৰিছিলো সেয়াই হল। কৃপা কৰা প্ৰভু, এই কথাটোক লৈ যাতে বৰষাৰ পাৰিবাৰিক জীৱনত একো অশান্তি নামি নাহে। সদায় নোৱাৰ গাড়ীত এনেকৈ কিমান ঘূৰি ফুৰিবা? বলো গোবিন্দ এনি টাইম লগতে থাকে। আজি ভাবিছো আমি এনেকৈ খোজকাঢ়ি ঘূৰি ফুৰো নে কি কোৱা? মোৰো গাড়ীত ফুৰি ভালেই নালাগে, খোজকাঢ়িয়ে ভাল লাগে। আজি আমি মিষ্টাৰ এণ্ড মিছেছ হাজৰিকা হৈ ফুৰিব অহা নাই। আজি আমি বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড হয়। জানানে, আগতে তুমি মোক এনেকৈ ৰাস্তাৰ মাজত হাতত ধৰিলে
কিমান যে ভয় লাগিছিল কোনোবাই দেখিব বুলি। এতিয়া আৰু একো ভয় নাই। কোৱা ক'ত যাবা ফুৰিবলৈ? তুমি য'লৈকে নিয়া মই তালৈকে যাম। চোৱা, আজি তুমি মোৰ গাৰ্লফ্ৰেণ্ড, মোক ডিমাণ্ড কৰিব পাৰা। চাওঁ, হাতখন এৰি দিয়া, কোনোবাই দেখিব। আৰে এতিয়া আকৌ কিহৰ ভয়? তুমি দেখোন কৈছিলা গাৰ্লফ্ৰেণ্ড হ'ব লাগিব বুলি। অভিনয় কৰিছো। আচ্ছা, অভিনয় কৰিছা? সুখী হ তহঁত। সদায় এনেকে হাঁহি ফূৰ্তিৰে জীৱনটো পাৰ কৰ। এপাহি আলসুৱা উশাহৰে ফুলে ডাৱৰে তুলি কৰে ছবি আঁকি ফুৰে মৰুভূমি জ্বলোৱা বালি চন্দাৰি জোনে চিকিমিকি তৰা বলি চকুতে ৰুৱে বৰষা যে